Hi, hello guys, welcome to a new vlog. আৰু আজি আমি ওলাই আছো ভাওনালে হয় আমি আজি ওলাই আছো ভাওনালে আৰু পোৱালিয়ে বজাবগে আজি খুলটো বজা দেখা দিও এবাৰ এইটো 10 টা আপুনি খুলটো চাব পা খুলটো বজা দেখা দে কিবা এটা তো পোৱালিয়ে বজাবগে আজি খুল আৰু আছো মই এতিয়া মামাৰ ঘৰত আৰু এতিয়া যাম আৰু ভাওনালে মামাটি মানে মামাৰ ঘৰ পেলটো যাব আপোনাৰ টমটমত আৰু মই যাম মোৰ লগৰ এতিয়া লগত কোন কোন যাবি যদি আমি মা মই আবাই যাম আচ্ছা আৰু কোন যাব আৰু ববটি যাম কৈছিলে না যায় দিয়া আচ্ছা মোৰ একদম বম জ্বৰ পুৰা একদম কাহি পেট চেট বিষাই গৈছেগৈ আৰু সেইকাৰণে ডিঙিত এখন মাৰি থৈছোঁ মাতটো অকণ চেঞ্জ লাগিছে নে ক'ব আৰু আশীৰ্বাদ কৰিব যাতে মোৰ জ্বৰটো ভাল হৈ যায় সোনকালে আমি যাবনে যাম যাব ভিতৰত ওলাই আছে তো ডিউটিটোৱে সঁচাকৈ চাব কি হয় কি নাই আৰু কিবা লগ পাইছোঁ আমি ৰাস্তাত মানে লগৰকেইটাৰ লগত মোৰ লগৰকেইটা আহি পাই গ'লে নিবলৈ সেইকেইটা দেখা আকৌ দেখা তো সিহঁতি মোক নিবলৈ পাই গ'লি আৰু এতিয়া আমি গৈ আছোঁ ভাওনা চাবলৈ ভাওনা আহি পালোহি আৰু এইকেইটা জধা মুখৰকেইটা এইজন আমাৰ ৰজা চিনি পাইছেনে বাৰু চুৰাটন ৰজা যে আছিলে যে আমাৰ এইজন আছিলে আমাৰ কি আছিলে নাম পাহৰিছোঁ নহয় খালি সহজ এই পাহৰিছোঁ আৰু খালি নল'লে আৰু যেনিবা আৰু এজন আমাৰ চাওঁ আমাৰ স্কুলৰ লগৰ একেবাৰে টাউন স্কুলৰ লগৰ এজন লগ পাইছোঁ আৰু এজন একদম পূৰা হেৰি হৈ আছে অকণমান ডিং ডং হৈ আছে ইন্দ্ৰ কি লৈছা পৱন তুতুদা কৃষ্ণ দেই নেমু টেঙা আৰু ভাওনাত কেনেকুৱা ভাল লাগিল আহি পানি আৰু এয়া হ'ল আমাৰ নেমু টেঙা অসহায় প্রতিরোধের ফলে কি
আছে মুহূর্তে সন্ন্যাসিত করি দানব খেলাগণ প্রবেশে অমরাবতীপুর न जाने नरलोके तेरायानता हे न जाने नरलोके পদ ভরে বসুমতী কপে ধৰা পকৰি খাই আছোঁ পকৰি পকৰি খাবগৈ খাব আজি খাই খাই দাঁত ফুলি গৈছে লা পকৰি লা পকৰি নাখা লা লা পকৰি দিয়াম নাখাইছে আৰু পকৰি দিওঁ দি নাখাইছে কি কওঁ আৰু আহিলোঁ এতিয়া যাওঁ ঘৰ মোৰ বহুত জ্বৰ টোপনি ধৰিছে আৰু জ্বৰ উঠিছে লগতে বহুত ভাগৰো লাগিছে তো ভাওনাখন নাম আছিল এখন ভাওনা আছিল ইয়াত এতিয়া আমি পোৱালি আৰু মই এতিয়া ঘৰ যাওঁ দুটা অকলে অকলে 3 কিলোমিটাৰ খোজকাঢ়ি এতিয়া ঘৰ যাম আমি পোৱালি মই অকলে অকলে বহুত ভাগৰ লাগিছে উপায় নাই ঘৰতো যাব লাগিবই কাৰণ টোপনি হৈছে মোৰ জ্বৰটো উঠিছে অলপ সেইকাৰণে এতিয়া ঘৰ যাওঁ আৰু ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইবো কৰিব লগতে আৰু ভিডিঅ'বিলাক অলপ শ্বেয়াৰ কৰি দিব তো নেক্সট ভিডিঅ'ত লগ পাওঁ ব'লক